ইচ্ছাধাৰী কয় যে সাপ থাকে বুলি সেইটো থাকে নে নাথাকে আৰু কয় কিবা ডায়মণ্ড থাকে বুলি সাপবিলাক সাপৰ মণি থাকে সেইবোৰে কি কৰে তোমাৰ সাপৰ যোনবোৰ দাঁত আছে সেইবোৰ ভাঙি দিয়ে আৰু সেই ভাঙা পাছত তোমাৰ সাপডাল তোমাৰ 15-20 দিন পাছত মৰি যায় আৰু বহুতে কয় বিন বজাই ফেলে সাপে শুনে বোলে বিন বজাই নিজৰ কবজাত কৰি লয় নাই সেইটো নহয় সাপে শুনা নাপায় কেতিয়াও বাট মানে সাপে তোমাক নমস্কাৰ কথা বতৰা অন্য এটা খণ্ডলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ এইটো খণ্ড আপোনালোকৰ মৰমৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ দালেজি অসমীয়া দাদাৰ সৈতে দ্বিতীয় খণ্ড যদি আপোনালোকে প্ৰথম খণ্ডটো চোৱা নাই ডেছক্ৰিপশ্যনৰ আই বটনৰ লিংক দিয়া আছে তাত গৈ চাব পাৰে আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে পলম নকৰি বলক দ্বিতীয় খণ্ডটো আৰম্ভ কৰোঁ ঠিক আছে দাদা দ্বিতীয় খণ্ডলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো খণ্ডত কিছুমান ৰাইজে সুধিব বিচৰা কুৱেশ্যন বা হাতৰ প্ৰেংক কল কৰিম চিয়'ৰ প্ৰথমেতো জানিব বিচাৰিছোঁ ইচ্ছাধাৰী কয় যে সাপ থাকে বুলি সেইটো থাকে নে নাথাকে সেইটো নাই সেইটো অবভিয়াছলি নাই ন ইচ্ছাধাৰী সাপ ক'ত থাকিব আৰু সেনেকুৱা হ'লেতো তোমাৰ স্পাইডাৰমেন টাইপে হৈ যাব কিছুমানে কয় বা চিৰিয়েলত দেখায় মানে ৰূপটো সলাই পেলাই চিৰিয়েলতো তোমাৰ চিৰিয়েলত বহুত বস্তু দেখাব পাৰি এতিয়া মই ওপৰৰ পৰা জাপ মাৰি দিলোঁ তলত মই নমৰিলোঁ বাট এতিয়া যদি মই 3তলা বিল্ডিঙৰ পৰা জাপ মাৰি দিওঁ অবভিয়াছলি মইতো মৰিমেই ন সেনেকুৱা কথা আৰু কয় কিবা ডায়মণ্ড থাকে বুলি সাপবিলাক সাপৰ মণি থাকে সেইটো স্কেম হয় চ' সেইটো কি কৰে তোমাৰ যোনবোৰ সেই আছে সাপ ধৰা মানুহ যোনবোৰ আছে পুৰণা মানুহ সিহঁতে কি কৰিছিলে তোমাৰ সাপ মণি এটা লৈ সাপৰ মাথাটোত কাটি কিনে ফেভিকুইক দি লগাই কিনে চ' ডেট সেই মণিটো হাই ভেলুত বেচিবৰ কাৰণে সিহঁতে সেইটো কৰিছিলে ভিতৰত সোমাই দিছিল মণিটো সাপডালৰ মাথাটোত কাটি কিনে তাতে মণিটো লগাই দিয়ে আৰু আঠা লগাই কিনে চ' সেইটো বস্তু বেয়া হয় আৰু যোনবোৰ তোমাৰ যে মানুহ আছে যোনে সাপৰ খেলা দেখায় যে সেইবোৰে কি কৰে তোমাৰ সাপৰ যোনবোৰ দাঁত আছে সেইবোৰ ভাঙি দিয়ে আৰু সেই ভাঙা পাছত তোমাৰ সাপডাল তোমাৰ 15-20 দিন পাছত মৰি যায় মানে পইচা ঘটিবৰ কাৰণে সেইটো কৰি আছে আৰু বহুতে কয় বিন বজাই ফেলে সাপে শুনে বোলে বিন বজাই নিজৰ কবজাত কৰি লয় নাই সেইটো নহয় সাপে শুনা নাপায় কেতিয়াও বাট মানে সাপে তোমাক এইটো বস্তু গম পাব যে মই ৰাখিছিলোঁ তেতিয়া মই এটা বস্তু হেৰি কৰিছিলোঁ আৰু সিহঁতৰ লগত এক্সপেৰিমেণ্ট এটা কৰিছিলোঁ যে মই আঙুলিটো এনেকৈ দি চাওঁ ঠিক আছে এইডাল সাপ আঙুলিটো এনেকৈ দিওঁ মই আঙুলিটো যদি ইফালে যাওঁ সাপডাল এইফালে দিয়ে মই যদি আঙুলিটো এনেকৈ দিছোঁ সাপডাল এনেকৈ দিয়ে চ' মানে মই এইটো বস্তু হয় যে সাপে তোমাৰ চকু দি প্ৰথমতে যোনটো বস্তু দেখি আছে সেইটো বস্তুক তোমাৰ ৰিয়েক্ট কৰিব পাৰে তুমি যদি আঙুলিটো এনেকৈ আছা সি তোমাৰ এনেকৈ থাকিব চ' সেইটো সাপ বুলি নহয় ইয়াকো ঠিক আছে ই যদি তাতে আছে তাক যদি মই এনেকৈ হাতখন দিছোঁ সি সেই হাতখনৰ আঙুলিটো চাই কিনে তোমাক খেদি আহিব সিহঁতে ভাবে যে সেইফালে যোনটো আছে সেইটো এটা আমাৰ এনিমি হয় চ' সিয়াক এনিমি বা কিবা এটা হয় আৰু চ' সেইটো বস্তুক মই কেনেকৈ মোক নিজকে কেনেকৈ ডাঙৰ দেখাব পাৰোঁ সেইটো বস্তু সিহঁতে শ্ব' কৰে আৰু সেইটো তোমাৰ সাপটোৰ ওপৰত ডিপেণ্ড কৰে কিছুমান সাপ বহুত এগ্ৰেছিভ থাকে কিছুমান সাপ বহুত ডচাইল থাকে সেইটো ডিপেণ্ড কৰে সাপৰ ওপৰত এতিয়া মোৰ সাপ এডাল আছিলে তোমাৰ কেট স্নেক এডাল আছিলে বহুত ডচাইল সাপ আছিলে চ' সেইডাল এনেকুৱা আছিলে যে তাক মই ৰাখিছিলোঁ তাক মই অৰুণাচলৰ পৰা আনিছিলোঁ অৰুণাচলত দুটাতে ৰেস্কিউ কৰিছিলোঁ তেতিয়া তাৰ পৰা আনিছিলোঁ তেতিয়া সিয়াক মই তোমাৰ 1 মান্থ নে 2 মান্থ ৰাখিছিলোঁ সি এনেকুৱা ডচাইল আছিলে তাক যদি মই তোমাৰ ষ্টেণ্ড এডালত থৈ দিছোঁ তাৰপিছত যদি মই যদি 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে জেগাত নাইও ন তাক আহিকে তাতে দেখা পাবা চ' এতিয়া বাৰু সেইডাল নাই মই এৰি দিলোঁ এইডাল এইটো কেনেকৈ চিনাক্ত কৰিব যে এইডাল সাপ বিষাক্ত এইডাল সাপ বিষাক্ত নহয় অ'কে সাপৰ 3টা বস্তু চাব পাৰি এটা হৈছে বেলি পেটাৰ্ণছত গম পাই যে তোমাৰ সাপটো পয়জনাছ হয় নে নহয় ভেনামাছ হয় নে নহয় ছেকেণ্ড সিহঁতৰ চকুত তোমাৰ গম পাই যে যোনটো চকু সাপৰ মানে চকুৰ মণিকেইটা ষ্ট্ৰেইট হয় ডেট ইজ ভেনামাছ আৰু যাৰ গোল মণি হয় সিহঁতে নন ভেনামাছ হয় বাট তাতে আৰু এটা টুইষ্ট আছে কি কিছুমান সাপ আছে যাৰ মণিকেইটা গোল হয় বাট সেইকেইটা ভেনামাছ হৈ যায় যেনেকৈ তোমাৰ সেই হৈ গ'ল কোব্ৰা হৈ গ'ল চ' আৰু থাৰ্ড হৈ গ'ল সিহঁতৰ মাথাটো হেড সাপৰ যদি মাথাটো যদি ডাঙৰ হয় দেন সাপটো ভেনামাছ হয় সাপৰ মাথাটো আৰু যোনটো গল আছে মানে গোটেই বডিটো যদি গোটেই ইকুৱেশ্যনটো যদি মিলি আছে তেন্তে সেইটো ভেনামাছ নহয় যদি মাথাটো অলপ ডাঙৰ গলটো যদি অলপ চিচা টাইপ তেন্তে সেইটো ভেনামাছ চ' এই 3টা প্ৰচেছতে তুমি গম পোৱা যে সাপডাল ভেনামাছ হয় নে নহয় আৰু বাকীটো আমি ধৰাৰ পিছত গুগল আছে গুগলত মাৰি কিনে চাই দিওঁ যে এইটো ভেনামাছ আছে নে সেনেকৈ ধৰা যায় আৰু মানুহে কয় সাপে হেনো গাখীৰ খায় কোনবিলাক সাপে গাখীৰ খায় এতিয়া মই শুনিছোঁ যে বাকৰাজ তোমাৰ যোনটো কমন ইণ্ডিয়ান ক্ৰেট আছে সেইটো সাপে গাখীৰ খায় বুলি কিন্তু সেইটো কিমান সঁচা কিমান মিছা সেইটো মই নাজানো বাট তুমি যদি নৰ্মেল সাপক গাখীৰ দিয়া সিহঁতে গাখীৰটো হজম কৰিব নোৱাৰে বিকজ সিহঁতৰ যোনটো চোৱা এটা চিম্পল কথা সাপ তোমাৰ মেমেলছ নহয় আৰু মেক্সিমাম মেমেলছে তোমাৰ অকল গাখীৰ খায় মেক্সিমাম বুলি নহয় সব মেমেলছে গাখীৰ খায় অকল চ' সাপে তোমাৰ গাখীৰ তোমাৰ অবভিয়াছলি সিহঁতৰ যোনটো ডাইজেষ্টিভ ছিষ্টেম হয় সেইটো গাখীৰৰ কাৰণে নহয়
চ' গাখীৰটো এটা হজম কৰিব নোৱাৰে আৰু আমাৰ সেইফালে কয় গাঁৱৰ মানুহখিলে বেছিভাগে এইটো কথা কয় যে কিছুমান সাপ ইফালে এইখন কাণেদি সোমাই পেলাই এইখন কাণেদি ওলাই যায় নাই সেনেকুৱাটো অভিয়াছলি নহয় বিকজ কিয় আমাৰ এইখন কাণেদি সোমাবৰ কাৰণে এনেকুৱা হ'ব লাগিব যে এই কাণখন আৰু এইখন কাণ আমাৰ পূৰা এডাল লাইন থাকিব লাগিব হয় নহয় এটা হ'লো এটা হ'ব লাগিব যে ইফালেদি আমি তেতিয়াহ'লে আমি ইফালেদি পেঞ্চিল সোমাই ইফালে পেঞ্চিলডাল ওলাব পাৰিলোঁ হয় সেইটো হয় বাৰু ত' সেইটো এডাল সাপ আছে তোমাৰ কাণফলা সাপ বুলি এডালে তোমাৰ গ্লাইড কৰে তোমাৰ এডাল গছৰ পৰা তোমাৰ সেইডাল গছলৈকে এনেকৈ জাম্প কৰে ফ্লাই নকৰে গ্লাইড টাইপ তোমাৰ এনেকৈ জাপ মাৰি কিনে যায় আৰু অকণমান কওকচোন সাপৰ বিষয়ে কি অলপ ডিটেইলছত সাপৰ ওপৰত মইতো ষ্টাডি কৰিছিলোঁ মই সাপৰ এটা বস্তু গম পাইছোঁ যে সাপৰ এটা বেমাৰ এটা হয় ৰেছপিৰেটৰী ইনফেকশ্যন বুলি ঠিক আছে চ' সেই ইনফেকশ্যনটো তোমাৰ এডাল সাপৰ পৰা বেলেগ সাপতো যায় অকল সাপ বুলি নহয় ৰেপটাইলছত এইটো ৰেপটাইলছৰ পৰা সেইটো ৰেপটাইলছতো যায় আৰু সেইটো বস্তু হয় তোমাৰ বিকজ অফ ষ্ট্ৰেছ বিকজ অফ টেম্পাৰেচাৰ আৰু বিকজ অফ তোমাৰ এই সিহঁতৰ থকা জেগাটো চ' সেইটো বেমাৰ হ'লে সাপডাল মানে তোমাৰ যিমানে যি তুমি কিয়ৰ নকৰা কিয় সেইডাল সাপ তোমাৰ লাইক আফটাৰ 15-20 ডেজত ঢুকাব এইডাল সাপ আৰু ছেকেণ্ড সাপটো বহুত ইণ্টাৰেষ্টিং হয় বহুত বেছি ইণ্টাৰেষ্টিং হয় তুমি যদি কেতিয়াবা লাইফত যদি ভাবিছা যে মই এডাল সাপ পুহিম ষ্টাৰ্টিঙত তুমি যোনবোৰ মানে নৰ্মেল নন ভেনেমাছ সাপ আছে সেইটোৰ পৰা ষ্টাৰ্ট কৰিবা জাষ্ট পুহিম বুলি নহয় জাষ্ট তাক বুজিবৰ কাৰণে ঠিক আছে ন' ডাউট কামুৰিব তুমি যদি সেই কামোৰাটো ভাবিছা এই মোৰ এতিয়া কি হ'ব সেইবোৰ কৰি লাভ নাই কিছুমান এনেকুৱা আছে মই দেখিছোঁ যে বিষ নাথাকা সাপে কামুৰিলেও মানুহে তোমাৰ ভয়তে হাৰ্ট এটেক হৈ মৰি যায় চ' তেতিয়া মানুহটোৰ ওপৰত দুখটো নাহে সাপটোৰ ওপৰত দুখটো আহে বাট সেই সাপডালৰ একো প্ৰব্লেমে নাছিলে ভেনেমে নাছিলে চ' সেনেকৈ মানুহবোৰে বহুত বস্তু মানে সেই ভাবে আৰু যে মানে অন্ধবিশ্বাস বহুত আছে আৰু সাপক লৈ কিনে আৰু সাপে কামুৰিলে কিবা বেজ মতা কিবা মতা নাই তুমি সাপে কামুৰিলে বেজ মতাতকৈ তুমি ডাইৰেক্ট তোমাৰ গভৰ্ণমেণ্ট হস্পিটেলছত যাবা তাতে যাই কিনে তাতে যোনবোৰ তোমাৰ সেই আছে এণ্টিভেনামছ আছে সেইবোৰ লৈ ল'বা তেতিয়া তোমাৰ মানে তুমি সেই হৈ যাব আৰু তোমাৰ টেনশ্যন নাথাকে আৰু তাৰপিছত আৰু এটা লাষ্ট কুৱেশ্যন কৰোঁ দেই সাপত যেতিয়া মানে ধৰক ফেনাইল বা কিবা দিয়া যায় সাপ কিমানমান টাইমৰ পিছত সাপডাল মৰি যায় সাপডালৰ যদি গাৰ ওপৰত ফেনাইল ঢালি দিয়া সেইটোতো অভিয়াছলি সাপডালৰ বডিটোৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় বাট এইটো নকওঁ যে মৰি যায় না নাযায় বিকজ মই সেইটোৰ ওপৰত এক্সপ্লেইন কৰা নাই এতিয়ালৈকে আৰু সেইটো অভিয়াছলি নকৰোঁ ঠিক আছে আৰু ছেকেণ্ড হৈ গ'ল কি তুমি যদি এতিয়া সাপ এডাল ওলাইছে তুমি যদি ছাইডত ফেনাইল দিছা অভিয়াছলি সিহঁতৰ এইটো চোৱা যিহেতু সিহঁতে সিহঁতৰ উশাহ নিশাহ লয় অভিয়াছলি সেই ফেনাইলটো তোমাৰ বহুত বেছি ষ্ট্ৰং হয় আমি এতিয়া মানুহ এটা যদি ফেনাইল এটা গোন্ধ লওঁ আমাৰ কাৰণে এইটো বহুত বেছি বেয়া চ' সাপডালৰ কাৰণে এইটো বহুত বেছি বেয়া হ'ব বিকজ এইটো এট দ্য এণ্ড ফেনাইলটো কেমিকেল হয় আৰু কেমিকেল যিহেতু হয় অভিয়াছলি সিহঁতক ইনফেক্টটো কৰিবই সাপ চ' সেইকাৰণে মই ভাবোঁ যে কেতিয়াও সাপ ওলালে কেতিয়াও ফেনাইল দিব নালাগে ৰাদাৰ দেন তুমি এডাল ষ্টিক এডাল ল'বা ধুনীয়াকৈ সাপডালক লাহেকৈ তুমি দাঙি কিনে ছাইডত থৈ দিবা সি নিজে গুচি যাব বহুতখিনি কথা জানিলোঁ সাপৰ পৰা মই জানিব বিশেষকৈ বহুতখিনি ইণ্টাৰেষ্ট আছিল কিন্তু বা ৰাইজে বহুতখিনি জানিলে কিন্তু ইয়াৰ পৰা এতিয়া কিছুমান সাঁথৰ আৰু প্ৰেংকল এটা কৰিম ঠিক আছে বাৰু সাঁথৰ আগতে মানে কৰাৰ অভ্যাসটো আছেনে সাঁথৰ কৰাটো অভ্যাস এনেকুৱা নাই মোৰ স্কুলত সৰু থাকোঁতে যি সাঁথৰ হেৰি কৰিছিলোঁ আৰু এতিয়া তাৰপিছত স্কুল এৰাৰ পিছত চব বস্তু বাদে দি দিলোঁ বাকী নৰ্মেলকৈ দুটামান সুধিলোঁ ঠিক আছে বাৰু প্ৰথমতে সুধিছোঁ বাৰীত কাহে মাতিলে নাই বাৰীত কাহে মাতিলে নাহে ভেকুলী নেকি নাই নাজানো এইটো কোঠাল অ'কে আৰু নেক্সট সুধিছোঁ 5টা আখৰে এডাল গছৰ নাম মানে ধৰক এটা ফলৰ নাম বুলি কওঁ ফলৰ নাম প্ৰথম 2টা শব্দৰে এটা মানুহৰ নাম আৰু শেষৰ 2টা শব্দৰে এটা ফলৰ নাম ৰামফল মধুৰিআমো হ'ব ৰামফলটোতো 4টা আখৰ হ'ব 5টা মধুৰিআম তাৰপিছত আছে এডাল ইকৰা ঘন ঘন গাঁঠি সাগৰতে পেলাই দিয়ে মোৰ যেন পাখি বাপৰে সাঁথৰবোৰ বহুত বেছি কমপ্লেক্স এইবোৰ মোৰ মাইণ্ডটো মানে হেৰি কৰিব পৰা নাই নাজানো ৰে এইটো জাল আশ্ৰা বুলি কৈছে বুজিছোঁ আৰু এটা সুধিছোঁ এনেকুৱা কি বস্তু ছোৱালীয়ে দেখুৱাই ফুৰে আৰু ল'ৰাই লুকুৱাই ৰাখে হৃদয়খন ছোৱালী চবকে দেখাই ফুৰে এইটো হয় বাৰু সেইকাৰণে চবেই ছোৱালীৰ পিছে পিছে দৌৰি থাকে কিন্তু এনচাৰটো চাগে এইটো হয়নে গম নাপাওঁ কিন্তু মই যিটো জানো এইটো পাৰ্চ হয় নেকি মানি বেগ মানি বেগ হয় সেইটো হ'ব পাৰে তুমি কোৱা এনচাৰটো চাগে তাকে এতিয়া এটা প্ৰেংক কল কৰিব লাগে ঠিক আছে বাৰু কাক কৰিব পাৰে ৰ'বা যতিনক কৰোঁ ৰ'বা কিবা নষ্ট ল'ৰা মৰি গৈছে মাইকৰ লগত লগালোঁ
এই নিগা ক'ত আছা শুনা না মই এডাল সাপ এডাল পাইছিলোঁ মোক মানে মই 1 উইকৰ কাৰণে নাথাকোঁ তোমাৰ তাতে ৰাখিম বুলি ভাবিছিলোঁ হা তোমাৰ সেই হয় কোব্ৰা ৰাখি দিবা হা একো নহয় এসপ্তাহমান ৰাখি দিয়া মই তোমাক এনক্ল'জাৰ এটা দি দিম বাকচ এটা দি দিম একো নাই পঢ়ি দিবা আকৌ মই এসপ্তাহৰ কাৰণেহে অকল নোৱাৰা নেকি ঠিক আছে দিয়া মই তোমাৰ ঘৰতে আছোঁ ৰ'বা ঘৰতে আছোঁ দিয়া ঠিক আছে আজি গধূলি লগ কৰিবা নাই নাই চিৰিয়াখানাত নিদিওঁ ৰ'বা অলপ ষ্টাডি কৰিব আছে চিৰিয়াখানাত দি কিনে কি কৰিম চিৰিয়াখানাটো মাৰিয়ে পেলাব কেইদিনৰ পিছত সেইটোৱে ষ্টাডি অলপ কৰিব আছিলে মই মানে কালি আৰ্জেণ্টলি যাব লাগিব এটা জেগাত চ' ভাবিছিলোঁ তোমাক আজি গধূলি লগ কৰি কিনে দি দিওঁ একো নহয় দিয়া আজি লগ ধৰি আছোঁ দিয়া গধূলি লৈ যাই আছোঁ মই হয় নেকি ভয় লাগে নেকি লাভ ভাইতে দিব একো নহয়তো লাভ ভাইত দিলে দিয়া ঠিক আছে দিয়া দিয়া চলো বাকী কেনেকুৱা লাগে প্ৰেংক কলটো কৰি প্ৰেংক কলটো কৰি কিনে ভালে লাগিলে ফাৰ্ষ্ট টাইম আজি যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ গোটেইখিনি ফাৰ্ষ্ট টাইমে আজি এইটো পডকাষ্টটো ফাৰ্ষ্ট টাইম চ' প্ৰেংক কলটো ফাৰ্ষ্ট টাইম চ' ভাল লাগিছে আৰু এটা কথা কওঁ যদি আপোনাক এইখিনি মানুহে সাপ ৰেস্কিউৰ কাৰণে বিচাৰে কিবা কণ্টেক্ট কৰিব পাৰে মোৰ নাম্বাৰটোত ফোন কৰিলে হৈ গ'ল মোৰ নাম্বাৰটো হৈছে 7638829465 তাতে মোক ফোন কণ্টেক্ট কৰিলে হৈ গ'ল চ' মই নাথাকিলেও মোৰ টীম যাই কিনে আমি ৰেস্কিউ কৰি ল'ম আচ্ছা ডিটেইলছখিনি বাৰু ডেছক্ৰিপশ্যনত মই দি দিম ঠিক আছে বাকী আজি এইখনতে শেষ কৰিছোঁ ঠিক আছে বাৰু ঠিক আছে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এজন প্ৰতিভাৰ ব্যক্তিক আপোনালোকৰ মাজত পুনৰ পৰিচয় কৰি দিয়াৰ প্ৰয়াসেৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয়